নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ব্লগটো ঘৰতেই ভাবি আছো যে আপোনালোকক মেখেলা চাদৰ কেইযোৰমান দেখাই ব্লগটো ক্লিয়াৰ কৰি দিওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এযোৰ হ'ল আমাৰ চবতছে পাটৰ কাপোৰৰ ভিতৰত একদমেই দাম কম। এইখন হ'ল তাৰে মেখেলা। ইয়াৰে বহলটো আছে আপোনাৰ 38 আৰু এইযোৰ হ'ল আপোনাৰ ষ্টেবল কটন। এইযোৰ হ'ল আপোনাৰ কম দামৰ ভিতৰত হয়। এইযোৰ 700 টকা দাম হয়। আৰু এইটো কি হয়, আপুনি ঘৰত যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব, ধুলেও ৰং চং একো নাযায়। গতিকে এইযোৰ কম দামৰ ভিতৰত কাপোৰ ডেইলি ইউজৰ বাবে বহুত ভাল। আৰু এইযোৰ হ'ল মিক্স পাটৰ হয়। এখন হ'ব ইয়াৰে মেখেলা। ইয়াৰে দামটো কম। যদি আপোনালোকক কোনোবা কাপোৰযোৰ পচন্দ লাগে যে এইযোৰৰ কিমান দাম, আপুনি কমেণ্টছৰ বিষয়ে জনাব পাৰে যে এইযোৰ কাপোৰৰ কিমান দাম। আৰু এইযোৰ আছে এইযোৰ হ'ল লেভেণ্ডাৰ কালাৰ। এইযোৰ কাপোৰ হয় পলি পাটৰ। এইযোৰো যদি আপোনালোকে ল'ব খোজে ল'ব পাৰে। আৰু এইযোৰ কাপোৰ হ'ল এচি কটনৰ। এইযোৰ আপোনালোকে গৰমত পিন্ধিবৰ কাৰণে খুবেই ভাল। দামো বেছি নহয়, 1000 টকা মাত্ৰ। যদি আপোনালোকে ল'ব খোজে ল'ব পাৰে। যদি আপোনালোকে নতুন নতুন মেখেলা চাদৰ ডিজাইনৰ চাব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।